এভৰিৱান আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰিছোঁ। যিসকলে মোৰ ভিডিঅ' চাই খুব কমেই আছে বাৰু ছাবস্ক্ৰাইবাৰ, কিন্তু তাৰে ভিতৰত যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে এষাৰ কথা কৈছিলে যে মই কেমেৰাৰ সন্মুখত কথা ক'লে বেছি ভাল হ'ব। সেইটো হয় বাৰু যে মই ভইচ অভাৰ দিওঁ, সেইকাৰণে অলপ মানে কথাবিলাক নিমিলা হৈ যায় কেতিয়াবা। কিন্তু কি হয়, বাহিৰত বহুত বেছি মানে হুলস্থুল হৈ থাকে, কেতিয়াবা মানে চাউণ্ডবিলাক আহি থাকে, সেইকাৰণে মই যিমান পাৰোঁ মানে ভইচ অভাৰ দিওঁ। কিন্তু মই চেষ্টা কৰিম, আপোনালোকে যিহেতু কৈছে, আপোনালোকে মোৰ বন্ধু তালিকাখনত আছে আৰু আপোনালোকে মোৰ ভাল বেয়া সকলোবিলাক আপোনালোকে মোক দেখুৱাই দিব। সেইকাৰণে মই খুব ভাল পাইছোঁ যে আপোনালোকে মোক এই কথাটো কৈছে যে কেমেৰাৰ সন্মুখত কথা ক'বলৈ চেষ্টা কৰিবা। মই ভাল পাইছোঁ। আৰু এতিয়া মই আজি উঠা দেৰি হৈছে, সদায় সোনকালে উঠিব নোৱাৰোঁ। আজি যিহেতু মানে ক্লাছ নাই, সেইকাৰণে ভাবিছোঁ যে এটা ভিডিঅ' বনাই লওঁ। আৰু সেয়া শুনিছে নহয় আপোনালোকে কিমান শব্দ হৈ থাকে, মানে বহুত দিগদাৰ হয় ভিডিঅ' এটা বনাবৰ কাৰণে। এতিয়া মই গা পা ধুই বহুত কাপোৰ ওলাইছিলে, সেই কাপোৰখিনি ধুই এতিয়া মানে ভাত ৰান্ধিম বুলি ভাবিছোঁ। আৰু ভাত ৰান্ধিবৰ কাৰণে মই মগু আৰু বুট আছিলে আৰু সেইখিনিকে এতিয়া বনাম বুলি ভাবিছোঁ। বহুত বেছি স্পেচিয়েল কিবা বনাই নাথাকোঁ আৰু চিম্পলকৈ অকলে যেতিয়া আছোঁ, সেইকাৰণে মানে চিম্পলকৈ কিবা এটা বনাই খাম আৰু এইখিনি বনাম। মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে মানে দিনটোত খুব কম পানী খায়, সেইসকলৰ কাৰণে কৈছোঁ যে আপোনালোকে দিনটোত মানে আপোনালোকে 3 লিটাৰমান হ'লেও পানী খাব। এইকাৰণে খাব কাৰণ পানী যদি কমকৈ খায়, মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, পানী কমকৈ খালে কি হয়, আমাৰ স্কিন আৰু চুলি বহুত বেছি বেয়া হৈ যায়। আৰু যিটো প্ৰব্লেম মই পাইছোঁ, মানে 2 বছৰ 3 বছৰমান হ'ল, সেই প্ৰব্লেমটো মই পাইছোঁ যে স্কিনত মানে বহুত পিম্পলছ হৈ যায়, মানে বহুত ধৰণৰ প্ৰব্লেম হয়। সেইকাৰণে মই আপোনালোকক কৈছোঁ, যিসকলে মানে মোৰ ভিডিঅ' চাই তেওঁলোকক কৈছোঁ যে পানী আপোনালোকে মানে এনেকুৱা নহয় যে মই 1 লিটাৰ পানী একেলগে খাই দিলোঁ, সেইটোও নহয়। কম পৰিমাণে পানী খাই থকাটো, যিসকলে ডক্টৰেও কৰে এইটো কথা যে কম পৰিমাণে পানী খাই থাকিব লাগে। আৰু মোৰ মাজতে স্কিন বহুত বেয়া হৈছে, এতিয়াও মই ভাল বুলি কোৱা নাই, কিন্তু মানে পিম্পলছ উঠাটো বহুত কমি গ'ল আৰু মানে চুলি বহুত বেছিকৈ সৰিছিলে। চুলি থাইৰয়ডৰ প্ৰব্লেম থাকিলেও সৰে, সেইটো মোৰ আছে থাইৰয়ডৰ প্ৰব্লেম, সেইটো কাৰণে মোৰ চুলি বহুত বেছি সৰিছিলে। মানে মইতো ভয় খাই গৈছোঁ যে এনেকুৱা অদ্ভুতকৈ মোৰ চুলি সৰিছে। কিন্তু মানে এতিয়া লাহে লাহে মই যিমান পাৰোঁ মানে এটা ডায়েট মেইনটেইন কৰিবলৈ ট্ৰাই কৰি আছোঁ। কিন্তু কি হয় যে ৱৰ্কিং ওমেনৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত প্ৰব্লেম হয়, নোহোৱাটো কেতিয়াও মানে আপোনালোকে যিসকলে ৱৰ্কিং ওমেন আছে সেইসকলে হয়তো নিজেই গম পায় যে মানে কিমান বিজি থাকিব লগা হয়। ঘৰৰ কাম হওক বা মানে ৱৰ্কিং প্লেছৰ যিবিলাক কাম থাকে, সেই কামবিলাক লৈ মানে আমি মানে ব্যস্ত থাকিব লগা হয়। আৰু নিজৰ মানে স্বাস্থ্যটোৰ কাৰণে আমি যত্ন ল'বলৈ খুব কম সময় পাওঁ। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে যেতিয়াই পাৰে তেতিয়াই মানে অলপ হ'লেও পানী খাই থাকিব। মই ডিপাৰ্টমেণ্টলৈ পানী লৈ যাওঁ, কেতিয়াবা মানে কি হয়, মাজে মাজে পানী খাই থাকোঁ, আৰু সেইটো হেল্থৰ কাৰণে ভাল। আৰু যিসকলে কৈছোঁ যে তেওঁলোকে পানী কমকৈ খায়, তেওঁলোকে নিজে এদিন মানে ফিল কৰিব যে পানী কমকৈ খোৱাটো মানে স্বাস্থ্যৰ কাৰণে বহুত বেয়া। আৰু মানে এক্সপিৰিয়েঞ্চ মোৰ আছে কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ ভইচটো আপোনালোকে কিমান মানে ক্লিয়াৰকৈ শুনে মই নাজানো, মানে এনেকৈ ক'বলৈ ট্ৰাই কৰিছোঁ। আৰু পানী মানে মই এইটো বটল কিনিছিলোঁ আপোনাৰ মানে ডিটক্স ৱাটাৰ বনাম বুলি, আৰু ডিটক্স ৱাটাৰ মানে এদিন বনাই খালোঁ, ইমান বেয়া পালোঁ মই খাবলৈ, মই নোৱাৰোঁ খাবলৈ। সেইকাৰণে মই নৰ্মেল মানে এনেকৈ পানী খাওঁ, মানে এটা চিচাৰৰ বটলত। এই পানীখিনি মই কিমান সময়ৰ ভিতৰত মই খাব পাৰিম তেনেকৈ মই চেষ্টা কৰোঁ। আৰু আপোনালোকেও চেষ্টা কৰিবচোন, মানে প্ৰত্যেকৰে হেল্থটো ভাল থাকিলে ভাল হয়।
কাৰণ আপুনি যিমানেই মানে আৰ্ণ নকৰক কেলৈ আপোনাৰ যদি হেল্থটো ভাল নাথাকে তেতিয়াহ'লে আপোনাৰ মানে মনটোও ঠিকে নাথাকে, প্লাছ মানে কাম কৰিব ইচ্ছা নাযায়, আৰু মনটোতো ভাল হৈ নাথাকিলেতো আপোনাৰ অভিয়াছলি কাম কৰিবলৈ মন নাযাব। গতিকে নিজৰ স্বাস্থ্যটো ধৰি ৰখাৰ ক্ষেত্ৰত মানে নিজে গুৰুত্ব দিব লাগিব। পানীখিনি খোৱাৰ আধা ঘণ্টামান হৈছে নেকি, এতিয়া মই ভাত খাম বুলি ভাবিছোঁ। আপোনালোকে নাভাবিব যে ভিডিঅ'ৰ কাৰণে ইমান কমকৈ ভাত লৈছে এনেকৈ বুলি নাভাবিব, কাৰণ মই আকৌ এবাৰ খাম আবেলি সময়ত। মই মানে আজিকালি দিনটোত মই দুবাৰ ভাত খাওঁ, কমকৈ হ'লেও মই দুবাৰ ভাত খাওঁৱেই মানে। আগতে মই নাখাইছিলোঁ, বহুত বেছি ফাষ্ট ফুড খাওঁ, কিবা খাওঁ, এতিয়াও খাওঁ, নোখোৱা নহয়, কিন্তু মানে আগতকৈ মই বহুত কমাই দিলোঁ। আগতে ভাত নাখাইছিলোঁ মানে, আৰু সেইটো হেল্থৰ কাৰণে বহুত বেয়া। আৰু যিসকলে মোৰ ফ্ৰেণ্ড লিষ্টত যিসকল আছে, মই তেওঁলোককো কৈছোঁ যদি বহুত বেছি ফাষ্ট ফুড খোৱা যায় হেল্থটো বহুত বেছি বেয়া হয় মানে। আজি যিমানবিলাক কথা কৈ আছোঁ নিজৰ অভিজ্ঞতাৰ পৰা কৈ আছোঁ। আৰু এতিয়া মই সেই ভেন্দি আলু ভাজিছিলোঁ যে তাৰ অলপমান ল'লোঁ, তাৰপিছত বুট মগুৰ অকণমান তৰকাৰী লৈছোঁ, আৰু ভাত কেইটামান লৈছোঁ। এনেকৈ মই দিনটোত মানে 3বাৰ খাওঁ, ৰাতি খাওঁ, আবেলি খাওঁ, আকৌ মানে ৰাতিপুৱা খাওঁ। আজি অলপ দেৰিয়ে হৈ গৈছে বাৰু। যেতিয়া লগৰবিলাকৰ লগত কথা পাতোঁ তেতিয়া এটা কথা কয় যে বহুতে যে অকলে থাকিলে আৰু কি মানে কিবা এটা চিম্পলকৈ বনাই খাই পেলাই থাকিব পাৰিলেই হ'ল, এনেকুৱা ধৰণৰ কথাবিলাক মানে প্ৰায়ে যেতিয়া আমি কিবা কিবি কথা পাতোঁ তেতিয়া এই কথাবিলাক ওলায় মানে, অকলে থাকিলে দেখোন একো ৰান্ধিবই মন নাযায়, এনেকৈ বহুতেই কয়। গতিকে মোৰ ক্ষেত্ৰতো তেনেকুৱা হয় বাৰু, নোহোৱা নহয়। যেতিয়া হোষ্টেলত আছিলোঁ, হোষ্টেলৰ খানাৰ কথা ক'লেতো আপোনালোকে গম পায়েই, আৰু যিসকলৰ হোষ্টেলত থকাৰ অভিজ্ঞতা আছে খানা কেনেকুৱা হয়। কিন্তু কি হয়, যেতিয়া লগৰবিলাক থাকে বা ৰুমমেট থাকিব, মানে ফ্ৰেণ্ডবিলাক থাকিব, তেতিয়া মানে কি হয়, যিমান বেয়া হ'লেও আপোনাৰ খাই ভাল লাগে। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। কিছুমান কাম কৰিব লগা আছে, কাৰণ ভিডিঅ' বনাই থাকিলে একেৰাহে যদি ভিডিঅ'ই বনাই থাকোঁ তেতিয়াহ'লে কামবিলাক ৰৈ যায়। গতিকে শেষত সকলোৱে ভালে থাকক, কুশলে থাকক, মই প্ৰত্যেক ভিডিঅ'তে কওঁৱেই, সকলোৱে ভালে থকাটোৱে বিচাৰোঁ। আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।